বিদায় সম্বৰ্ধনা। মাননীয় অধ্যাপক বা শিক্ষক মহোদয়লৈ কৰ্মত যোগদান অৱসৰ গ্ৰহণ আজি। হে বৰণ্য অধ্যাপক, আমাৰ মহাবিদ্যালয়ৰ শিক্ষাৰ পবিত্ৰ ক্ষেত্ৰখনত পৰেত জীৱন দক্ষতা আৰু নিষ্ঠা সহকাৰে কাৰ্যনিৰ্বাহ কৰি আপুনি যি কৃতিত্বৰ অধিকাৰী হৈছে সেয়া অনুজসকলৰ বাবে এক বিৰল গৌৰৱৰ কথা, যি স্মৰণীয়, বৰণীয়, অতুলনীয় আৰু প্ৰেৰণাৰ উৎস হিচাপে সম্পদ হৈ ৰ'ব। হে মহান জ্ঞানৰ সাধক, অপৰিসীম ধৈৰ্য, কষ্ট আৰু আত্মত্যাগেৰে জীৱনৰ প্ৰতিটো পল অনুপল মানৱ সম্পদ গঢ়াৰ মহান উদ্দেশ্য দেশ, জাতি আৰু সমাজৰ মংগলৰ হেতু উত্তৰ পুৰুষক সুনাগৰিক ৰূপে গঢ় দি সংগ্ৰামী জীৱনত সুপ্ৰতিষ্ঠিত কৰাৰ মানসেৰে যি অৱদান আপুনি আগবঢ়াইছে তাক আজি এই পবিত্ৰ সন্ধিখনত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। হে মহৎ শিক্ষাগুৰু, আমাৰ দৰে অভাগাজনৰ উপৰিও কতজন গুণী জ্ঞানী ব্যক্তিৰ প্ৰজ্ঞাৰ আলোক যাত্ৰাত সতীৰ্থৰূপে গ্ৰহণ কৰি আপুনি অগণন ছাত্ৰ ছাত্ৰীৰ জ্ঞান চক্ষু মুকলি গুৰুভাৰ বহন কৰি যি সাফল্য আৰ্জিলে তাৰ কাৰণে আমি আপোনাৰ ওচৰত চিৰঋণী আৰু কৃতজ্ঞ। হে মহান কৰ্মযোগী, আপুনি শিক্ষাদান কাৰ্যত ব্ৰতী হৈ বিশেষ কৃতিত্ব দেখুওৱাৰ উপৰিও সুস্থ সমাজ আৰু জাতীয় চৰিত্ৰ গঠনত যি অমূল্য অৱদান আগবঢ়াই গ'ল সেয়া চিৰস্মৰণীয় হৈ বৌদ্ধিক মহলত উজ্বলি থাকিব। আপোনাৰ এই আদৰ্শ উত্তৰ পুৰুষৰ পাথেয় হওক, এই আমাৰ সৰল কামনা। সেই অগ্ৰজ আদৰ্শ সহকৰ্মী, কৰ্মময় জীৱনৰ সুদীৰ্ঘকাল শিক্ষা সাধনা কৰি বহু অভিজ্ঞতাৰে পৰিপুষ্ট হৈ আজি সকলোকে মোহিত কৰি কৰ্মময় জীৱনৰ সফলতাৰে আজি আপুনি কৰ্ম জীৱনৰ পৰা বিদায় মাগিছে। বেদনাহত হৃদয়ৰ নিভৃত কোণত আমি অনুভৱ কৰিছোঁ অসহ্য যন্ত্ৰণা। এগৰাকী অগ্ৰজ আদৰ্শ সহকৰ্মী আৰু নিয়মিত শিক্ষক ৰূপে আগলৈ লগ নোপোৱাৰ বেদনাই আমাক কৰি তুলিছে বিষাদগ্ৰস্ত। বিদায় সন্ধিখনত কিনো দিম আপোনাক উপহাৰ, সকলোবোৰেই পাৰ্থিৱ। আমি যে নিঃস্ব ৰিক্ত, সেয়ে আমি অশ্ৰুসিক্ত নয়নেৰে আপোনালৈ যাচিছোঁ আমাৰ অকৃত্ৰিম আন্তৰিক ভালপোৱা আৰু একাঁজলি গভীৰ শ্ৰদ্ধাঞ্জলি। সদশেষত সময়ে সিঁচি যায়, সময়ে কাঢ়ি নিয়ে প্ৰতিটো ঋতুৰ আস্বাদ। সময়ৰে বিৰামহীনতাৰ মাজতেই আমাৰ আৰু আপোনাৰ স্থিতি। প্ৰজ্ঞাৰ সুগভীৰ পলসৰে আপুনি উৰ্বৰ কৰি গ'ল চিৰসেউজীয়া জ্ঞানৰ বাট। আপোনাৰ সান্নিধ্যৰ প্ৰতিটো পল আমাৰ বাবে অমূল্য জ্ঞানৰ প্ৰতীক। সময়ৰ আঘাতত অতীত হৈ পৰিলেও স্মৃতি হৈ ৰ'ব আমাৰ মাজত। সময়ৰ সোঁতত ঋণি ঋণি উঠি আহিব সোঁৱৰণিৰ ভাটিয়ালি সুৰ। আজিৰ পৰা আৰম্ভ হ'ব আপোনাৰ নতুন যাত্ৰা, যি যাত্ৰাই সমাজ, সংস্কৃতি, সংহতি আৰু জ্ঞানৰ পথাৰ জীপাল কৰি তুলিব। আপোনাৰ ছাত্ৰ আৰু অনুজ সহকৰ্মী হিচাপে আমাৰ ভুলবোৰ নিজ গুণে মৰীক্ষণ কৰিব। আপুনি হওক আয়ুষ্মান, সুস্থ সবল তথা কোমল অন্তৰেৰে যাপন কৰক সুখ কুসুমেৰে ভৰা প্ৰশান্তিৰ জীৱন। শ্ৰদ্ধাৰে সহকৰ্মীসকল।